নমস্কাৰ জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেল জোনালী ভূঞা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু বৰ্তমান মোৰো ভালেই। আজি ভাবিলোঁ আপোনালোকৰ মাজলৈ অন্য এটি ভিডিঅ' লৈ আহোঁ বুলি, সেয়েহে ভিডিঅ'টো আহকচোন সম্পূৰ্ণকৈ চাওঁ, তেতিয়া নিশ্চয় গম পাব নহয় জানো। এয়া দেখিছেনে, আজি মই মেলা চাবলৈ আহিলোঁ। এয়া ধুনীয়াকৈ চাইছোঁ আৰু মেলাত উঠিম বুলি আহিছিলোঁ দেই, ঘৰৰ পৰা একদম টপটপাই আহিছোঁ যে মই মেলাত উঠিম বুলি। কিন্তু কি হ'ব আৰু, দেখিলেই ভয় লাগে নহয় জানো। ইমান স্পীড ঘূৰিছে চাওকচোন আপোনালোকে, ইখন গাড়ীৰ পৰা সিখন গাড়ী এইটা কেনেকৈ ঘূৰিছে চাওকচোন। তাতে আকৌ হয়তো খোজকাঢ়ি গৈছে, কেনেবাকৈ যদি হয়তো লুটি খুৱাই পেলাই দিয়ে কি হ'ব বাৰু। মই এইবোৰ দেখিয়ে ভয়তে মই থাকিব পৰা নাই, উঠাটো দূৰৰে কথা নহয় জানো। ভয় লাগে দেই, এনেকুৱা বুকু ডাঠ ভয় নকৰা মানুহে ইয়াত উঠিব পাৰিব। সিহঁত উঠিছে, ইমান ভয় কৰিছে, ইমানেই চিঞৰিছে তাত উঠি থকা ব্যক্তিসকলে। মোৰ শুনিয়ে কিবা ভাল ভয় লাগিছে দেই। সেইকাৰণে মই ক'তো নুঠিলোঁ, মই চালোঁহে, চাই মেলি ভিডিঅ' এটা বনাই মই গুচিহে আহিছোঁ দেই। আনফালে এয়া আকৌ সৰু সৰু ল'ৰা ছোৱালী উঠা ঘোঁৰা গাড়ী সকলো আছে আৰু সকলো সৰু সৰু ল'ৰা ছোৱালী উঠিব পাৰিব ইয়াতে। ধুনীয়া ইয়াত উঠিলে ইমান স্পীডো নুঘূৰাই, সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে ভাল। কিন্তু সেই ইমান ডাঙৰ চকৰি এইবিলাকত উঠিলে মাথা ঘূৰাই যাব ন, সৰু সৰু ল'ৰা ছোৱালী নোৱাৰিবতো। কিন্তু আমাৰ মুনু নামানে, এয়া দেখিছেনে উঠি গ'ল ফাইনেলি, একদম পূৰা সি উঠিয়ে তাৰ এইখনতহে উঠে, এইখনত প্ৰথম উঠি ল'লে, তাৰপাছত কি বিহু দেখুৱাইছে আপোনালোকে চাবচোন দেই। এয়া উঠি একদম গোটেইটো ক'ব নোৱাৰা হৈ গৈছে, ফূৰ্তিতে পূৰা ষ্টিং ঘূৰাবলৈহে লাগিছে আৰু যিয়েই নহওক, তাৰ মনটো ফূৰ্তি লাগিলে সেইটোৱে মোৰ ভাল লাগিছে নহয় জানো। কিন্তু এখন গাড়ীত উঠিবৰ কাৰণে আকৌ 50 টকা টিকেট কাটিবলগীয়া হৈছে। ইমানো পইচা নাই নহয় জানো, যিহে বহুত বহিছে। মই তাক অকল এখনতহে উঠাইছোঁ, পইচা বুলি কোনো কথা নহয়, আচলতে ইমান স্পীড ঘূৰিছে তাত মই তাক অকলে উঠিবলৈ দিবলৈ মোৰ মন নাই। যিহেতু মই উঠিব নোৱাৰোঁ বুলি আগতেই কৈছোঁ, মোৰ ভয় লাগে যে, সেইকাৰণে তাক অকল সেইখনতহে উঠালোঁ। এইফালে দেখিছেনে, এয়া একদম পূৰা জোলনা ঘোঁৰা দি ঘূৰি আছে পূৰা স্পীড। এয়া আচলতে ৰৈহে আছে, ঘূৰিবহে, মানুহ উঠি সাজু হৈ আছে। এইটো চকৰিটো দেখিছে যে ইমান ওখ দেখিছেনে, একদম ক'ৰবাত আছেগৈ, তাত মানুহ বহি আছে। আমাৰ মুনুক গম পাইছেনে, তাত উঠিবলৈ লাগে। মোৰ দেখিয়ে ভয় লাগিছে, তাত উঠিবলৈ মন গৈছে। মইতো আচৰিত আৰু দেই। আনফালে আকৌ এয়া ট্ৰেইন গৈছে চাবচোন, একদম পূৰা বহুত ধুনীয়াকৈ সজাই পৰাই তুলিছে। ভাল লাগিছে আহি। মই ফাৰ্ষ্ট টাইম এনেকুৱা মেলা চাবলৈ আহিছোঁ। মই এনেই আঁতৰৰ পৰা দেখিছোঁ, কিন্তু ওচৰত গৈ পোৱা নাছিলোঁ। কিন্তু আজি সঁচাকৈয়ে চাবলৈ আহিলোঁ। উঠিবলৈ ভয় লাগিছে খাতিকে উঠা নাই। এয়া দেখিছেনে, ট্ৰেইনত পূৰা গৈ আছে মই উঠি পোৱা নাই, ভয়ো লাগে। আকৌ চাম কেতিয়াবা, তেতিয়া উঠিম নিশ্চয়। কিন্তু মই আজি উঠিবলৈ মোৰ সাহস নহ'ল। এয়া আকৌ সৰু সৰু ল'ৰা ছোৱালী আকৌ পানীত দেখিছেনে নাও চলাই আছে। কিমান যে আজিকালি কি যে ওলাইছে নহয় জানো, আচৰিত লাগে ন ভাবিলেই। এয়া ধুনীয়াকৈ সৰু সৰু ল'ৰা ছোৱালী উঠি পূৰা ধুনীয়াকৈ খেলি আছে। প্ৰত্যেকটো আপোনালোকে ইয়াত যিমান দেখিছে ন, প্ৰত্যেকটো এখন এইবোৰ কি বুলি কয় নাজানো, এখন মেলাৰ আপোনাৰ 50 টকা টিকেট। আৰু মেলাৰ পৰা আহি তাত একোৱেই নাখালোঁ, সেইকাৰণে ম'ম' লৈ আহিলোঁ। আৰু মুনুৱে মই ধুনীয়াকৈ বহি ৰুমতে এয়া ম'ম' খাইছোঁ। এয়াই আছিলে আজিৰ ভিডিঅ'টো কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাব। আৰু কিনো ক'ম আৰু, আপোনালোকেও যদি মেলা চাবলৈ আহিব বিচাৰে তেতিয়াহ'লে আহিব পাৰিব। বহুত ধুনীয়া হয়, মোৰ দেখিয়ে মাথা ঘূৰাই গৈছে, উঠাটো দূৰৰে কথা।
আমাৰ মনো উঠিলে বাৰু অকণমান, বেছি উঠিব দিয়া নাই কাৰণ বহুত স্পীড ঘূৰিছে ন। সৰু ল'ৰা ছোৱালী ৰিস্ক ল'ব নোৱাৰি, মইতো উঠিবও নোৱাৰোঁ, আকৌ তাকতো ধৰিবলৈ এটা মানুহ লাগিব, সেইকাৰণে নুঠিলোঁ আৰু। সি ডাঙৰ হওক তেতিয়া উঠিম। আৰু যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। সেয়াই আৰু ভিডিঅ', আকৌ নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আনি আছোঁ। আপোনালোকে মোৰ ভিডিঅ'সমূহ চাব বুলি আশা কৰিলোঁ। আৰু কেনেকুৱা পালে আজি ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব দেই। বাই বাই।